নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে 2024 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পাছত ঘোষিত সম্পত্তিৰ ভিত্তিত অসমৰ 10 জন আটাইতকৈ ধনী MLA তালিকা বন্ধুসকল এই তথ্যসমূহ নিৰ্বাচনী শপতনামাত ঘোষণা কৰা সম্পত্তিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে আৰু এই তথ্যসমূহ সংগ্ৰহ কৰা হৈছে গুগল আৰু ChatGPTৰ পৰা স্বাগতম জনাইছো ইনফৰমেটিভ 24/7 লৈ আপোনালোকে চাই আছে ইনফৰমেটিভ 24/7 10 নম্বৰ স্থান পোৱা ধনী MLA জনৰ নাম হৈছে আমিনুল হক লস্কৰ তেখেতৰ ঘোষিত সম্পত্তি হৈছে 30 কোটি টকা 9 নম্বৰত আছে নৱকুমাৰ দলে তেখেতৰ ঘোষিত সম্পত্তি হৈছে 33 কোটি টকা 8 নম্বৰত অশোক সিংহল তেখেতৰ ঘোষিত সম্পত্তি হৈছে 34 কোটি টকা 7 নম্বৰ জন হৈছে আমাৰ সকলোৰে পৰিচিত মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ ঘোষিত সম্পত্তি হৈছে 35 কোটি টকা 6 নম্বৰত আছে নন্দিগিৰি ভূঞা তেখেতৰ ঘোষিত সম্পত্তি হৈছে 47 কোটি টকা 5 নম্বৰ জন হৈছে ৰজি আহমেদ তেখেতৰ ঘোষিত সম্পত্তি 54 কোটি টকা 4 নম্বৰ গৰাকী হৈছে শেৱালী মহিলাৰী তেখেতৰ ঘোষিত সম্পত্তি হৈছে 63 কোটি টকা 3 নম্বৰ জন হৈছে জয়ন্ত খাউণ্ড তেখেতৰ ঘোষিত সম্পত্তি হৈছে 67 কোটি টকা 2 নম্বৰ জন হৈছে বদৰুদ্দিন আজমল তেখেতৰ ঘোষিত সম্পত্তি হৈছে 226 কোটি টকা বৰ্তমান অসমৰ আটাইতকৈ ধনী MLA জনৰ নাম হৈছে ৰাহুল ৰয় তেখেতৰ ঘোষিত সম্পত্তি হৈছে 261 কোটি টকা তো বন্ধুসকল আপোনালোকে নিশ্চয় জানিলে যে অসমৰ 10 জন ধনী MLAৰ নাম আৰু কাৰ কিমান সম্পত্তি আছে ধন্যবাদ